ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি গৈ আছো ভূটানলৈ। বহুত দিনৰ পৰা ভাবি আছিলো ভূটান ফুৰিবলৈ যাম, ওচৰৰে কাণ্ট্ৰি এখন যাব পৰা নাই। আজি টাইম ওলালো, চবে মিলি যাম বুলি ভাবিলো, তো ওলালো। আমাৰ কি আছে, এইটো ৱেষ্ট বেংগলৰ পাৰ্ক হয়, এটা নেশ্যনেল পাৰ্ক হয়। ইয়াত হৰিণ বা কিবা কিবি আছে, ডাঙৰ আৰু বহুত ডাঙৰ। এইটো ফৰেষ্ট এলেকা বহুত ডাঙৰ হয়, আৰু ইয়াত বান্দৰ চব বহুত আছে ইয়াত দেই। ৰাইজে পুৰা শুই দিলে, আৰু এইটো দেখা যায় ভূটানৰ পাহাৰ। ইয়াতে গৈ আছো আমি। বহুত দিনৰ পৰা আশা আছিলে যে ভূটান যাম বুলি, ব্লেক কাণ্ট্ৰিত যাম বুলি ভাবি থাকিলে নহ'ব। আজি ওলাই আহিলোঁ। দেখিছে ভিউ কেনেকুৱা। মইতো এনেকুৱা ভিউটো মজা পাওঁ, গম পায় আৰু মই পাহাৰ ভিউ মজা পাওঁ। আৰু চাওঁ কেনেকুৱা হয় ভূটানটো, কেনেকুৱা অৱস্থা আৰু কেনেকুৱা ডিচিপ্লিন আৰু কি চিষ্টেম, কেনেকৈ সোমাব পাৰি। চাই থাকিব ভিডিঅ'টো কমপ্লিট, স্কিপ নকৰিব। কি চিষ্টেম, কি প্ৰচেছিং, চাই থাকিব। ইয়াত চিষ্টেমটো কি, যদি আপুনি এদিনৰ কাৰণে আহে তেনেহ'লে আপোনাৰ 10 টকা ল'ব, আৰু যদি হোল্ড কৰে তেনেহ'লে চাৰ্জ বেলেগ হ'ব। যদি ৰাতিপুৱা সোমাই আবেলি ওলাই যাব পাৰিব, 10 টকা 20 টকা ল'ব। পাছপৰ্টৰ টেনশ্যন নাই, পাছপৰ্ট ইয়াত নালাগে, অনলি ফৰ ভোটাৰ কাৰ্ডটো লাগিব। ভোটাৰ কাৰ্ডটো অৰিজিনেল লাগিব, আৰু টকাৰ টেনশ্যন নাই। ইয়াত ইণ্ডিয়াৰ কাৰেঞ্চি চলে। ফুৰি আছোঁ আৰু ব্লেক কাণ্ট্ৰিত গৈছোঁ, আৰু বেলেগ এটা ফিল আৰু চাই আছোঁ। ফৰেইন কাণ্ট্ৰি লাগিছে, আৰু ইয়াত লেংগুৱেজটো গম পায়, আৰু ইংলিছ হয়, আৰু ইংলিছতহে চবে কথা পাতে। আৰু ভূটানত গৈছোঁ, এইটো মন্দিৰত গ'লোঁ, এটা মন্দিৰত ইয়াতো কিবা ঘূৰাই যে, এইটোতো কৰিম আৰু ন, ফিল্মত চাইছোঁ বা টিভিত চাইছোঁ। এইটো এনেকৈ বুদ্ধদেৱৰ মানে কিবা থাকে, আৰু এইটোতো ঘূৰামে। তো গ'লোঁ, ঘূৰালোঁ, পূৰা পাগলৰ নিচিনাকৈ ঘূৰাইছোঁ, আৰু মজা লাগে ঘূৰাই পূৰা পাগলৰ নিচিনাকৈ ঘূৰাই আছোঁ, আৰু ভাল লাগিছে, মজা লাগিছে। ইয়াত মন্দিৰৰ ছিষ্টেমটোৱে বেলেগ। আৰু দেখিছে মই গৈছোঁ, আৰু মই কেতিয়াও এইবিলাক কৰা নাই, তো পূৰা পাগলৰ নিচিনাকৈ কৰি আছোঁ। আৰু ভূটানতো গম পায় বুদ্ধিষ্ট ধৰ্ম চবে। ভূটানৰ যিটো পৰিৱেশ পালোঁ, ইমান ধুনীয়া পৰিৱেশ পাইছোঁ, আৰু বিশেষকৈ ট্ৰাফিক ৰুলটো ইমান ধুনীয়া, মজা লাগিছে। এনেকুৱা ট্ৰাফিক ৰুল হ'ব লাগে দেই। হৰেণটো গাড়ী যিটো হৰেণ আছে, এইটো নবজোৱাই, একদম মই চাউণ্ড পোৱা নাই এতিয়ালৈকে গাড়ীৰ হৰেণটো। আৰু ডিচিপ্লিনৰ যিটো গাড়ী দেখিছে আপুনি, কেনেকৈ পাৰ্কিং কৰিছে চবে। আৰু যিটো জেব্ৰা ক্ৰছত দেখিছে কেনেকৈ মানে ভৰি দিয়াৰ লগে লগে গাড়ী অট'মেটিকলি থামে, আৰু একো ছিগনেল দিয়া নাই, কিন্তু একো ট্ৰাফিক নাই ইয়াত, একো ট্ৰাফিক পুলিচ নাই। বাট গাড়ী মানুহৰ যিটো কম্বিনেশ্যন, এইটো ইমান ধুনীয়া দেখিছে। আৰু জেব্ৰা ক্ৰচিঙতো দেখিছে, গম পায় ইমান ধুনীয়া। তো মই সেইকাৰণে বিৰাট ভাল পাইছোঁ দেই। ইয়াত যিটো ট্ৰাফিক কণ্ট্ৰলিং আৰু যিটো ট্ৰাফিক নিয়ম, বহুত ভাল লাগিছে। আৰু ডিচিপ্লিন, মানুহৰ ডিচিপ্লিন যিটো মানে কি ক'বলৈ গ'লে, যিটো গাড়ীৰ ডিচিপ্লিন, সেইটোৱে মেইন ন, সেইটোৱে ট্ৰাফিকটো জাম কৰি দিয়ে। সেইটো ডিচিপ্লিন মোক বিৰাট ভাল লাগিছে, যিটো ট্ৰাফিক ডিচিপ্লিন। যদি কোনো গাড়ী এখন আগফালে লাগিছে, সেইখনৰ গাড়ী আৰু পিছফালে এখন গাড়ী লগাই দিব, তাক অভাৰটেক নকৰে। সেইটো কনফাৰ্ম হোৱাৰ পিছতহে তাৰপিছত অভাৰটেক কৰে। সেইটো কিমান ধুনীয়া ডিচিপ্লিন। এইটো গেটটো, টাৰ্মিনেলটো দেখিছে, আমি ইফালে এণ্ট্ৰি কৰিছোঁ। যিমান মানুহ আহে ইফালেদি এণ্ট্ৰি হয়, বহুত চেকিং হয়, আৰু প্ৰচেছিং কিছুমান আছে, সেইটো ইফালেদি আহে আৰু ইফালেদি এক্সিট কৰে। দেখিছে কেনেকুৱা চিষ্টেম। আৰু এইটো মেইন গেটটো, ইফালে গাড়ী ওলাই আহে, ইফালেদি গাড়ী আহে, আৰু ইফালেদি মানুহ আহে। আমি দুটাই ওলাই আহিলোঁ। ৰাতিৰ ভিউ দেখিছে, পূৰা লাইটিং। আৰু আমি গৈ আছোঁ তেল ভৰাবলৈ। ড্ৰাইভাৰ চাহাব আৰু মই গৈ আছোঁ তেল ভৰাবলৈ। ইয়াত বোলে তেলৰ দামটো বহুত কম, সেইকাৰণে গাড়ী পূৰা ফুল কৰি লৈ যাম। আৰু দেখিছে কেনেকুৱা টাউনটো, কেনেকুৱা ভূটানৰ ভিতৰত। তেলৰ দাম কি চিষ্টেমত দিয়ে। আৰু যিবিলাক আগফালে গাড়ী দেখি আছে লাইনে, এইবিলাক মানে বাহিৰত যাব, ইণ্ডিয়াত আৰু ভূটানৰ পৰা ওলাই যাব এইবিলাক। সেইকাৰণে লাইন ধৰি আছে, এটাকে চেক কৰিব, কিবা চেকিং থাকে ন, এইবিলাক প্ৰচেছিং কৰি ওলাই দিব। আৰু হয় দেই, ইয়াত বহুত তেলৰ দাম কম, কিন্তু আমি মহা বিপদত পৰিলোঁ নহয়। আমাৰ মানে হাতত কেছ নাই, ইয়াত অনলাইন পে'মেণ্ট নহয়, সেইকাৰণে ডাঙৰ বিপদত পৰিলোঁ। আৰু লগৰটোৰ ওচৰত কেছ আছিলে, এতিয়া নাই, কিবা মাৰ্কেটিং কৰি আছে। লগৰটো আহিলে মাৰ্কেট কৰি, এতিয়া আমাৰ টাইম হৈ গ'ল, ৰাতি হৈ গ'ল, সেইকাৰণে আমি এতিয়া ওলাব লাগে, আৰু ঘৰলৈ যাবলৈ আছে। আৰু ইয়াত ভিতৰত কিবা প্ৰচেছিং আছে, সেইবিলাক প্ৰচেছিং কৰি ঘৰলৈ যাম। বহুত ভাল লাগিলে, দেশৰ বাহিৰত গৈছোঁ, সেইকাৰণে বহুত ভাল লাগিলে, পৰিৱেশটো ভাল লাগিলে। ঘৰলৈ বেক হ'ম, বহুত ভাল লাগিলে। ভিডিঅ'টো কেনেকুৱা পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।